বাকী সকলো লগত মেন্টৰছখিনি আছে ন মেন্টৰসকল আৱাইতে সম্মানীয় উপায়ুক্ত মহোদয় তেখেতৰ দুআষাৰ ভাষণেৰে কথাৰে আমাৰ এই অনুষ্ঠান আমাৰ আৰক্ষী অধীক্ষক মহোদয় আমাৰ আজিৰ বিশেষ অতিথি আমাৰ এই অনুষ্ঠান আমাৰ মাজত আছে অভিষেক তিনিগৰাকী ব্যক্তিয়ে হয়তো আপোনালোকৰ লগত যথেষ্ট সবলভাৱে আপোনালোকৰ লগত ইণ্টাৰেক্ট কৰিব আৰু খুব তুমি যিটো বিষয়ত টিচাৰ হ'ব খুজিছা সেইটো বিষয়ৰ ওপৰত ভালকৈ অধ্যয়ন কৰিব লাগিব তুমি ভালকৈ বুজিব লাগিব তুমি বেলেগক বুজাব পাৰিব লাগিব সেইটোৰ ওপৰত বহুত কথা আছে তুমি ভাল টিচাৰ মানে কি যিয়ে বেলেগক ভালকৈ বুজাব পাৰে আৰু বেলেগক বুজাবৰ কাৰণে তুমি নিজে বস্তুটোৰ ওপৰত তোমাৰ আয়ত্বটো খুব ষ্ট্ৰং হ'ব লাগিব তুমি ভালকৈ আয়ত্ব কৰিব পাৰিব লাগিব তেতিয়াহে বেলেগক বুজাব পাৰিবা বহুত ক্ষেত্ৰত আমি নিজে বুজি পাওঁ কিন্তু বেলেগক বুজাবলৈ বৰ দিগদাৰ পাওঁ তো সেইকাৰণে এইটোৱে আশা থাকিল যে তুমি বেলেগক এইটো তুমি নিজে যাতে যিকোনো বিষয় যিটো বিষয়ৰ ওপৰত তুমি পিছত বিষয় শিক্ষক যেতিয়া হ'বা সেই বিষয়টো যাতে তুমি ভালকৈ আয়ত্ব কৰা আৰু তোমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে যাতে তুমি ভালকৈ সৰলকৈ যাতে বুজাই দিব পাৰা তেতিয়াহে তোমাক তেওঁলোকে বহুত ৰেচপেক্ট কৰিব বহুত সন্মান কৰিব আৰু সেইটোৱে টিচাৰৰ কাৰণে মই ভাবোঁ যে এটা বহুত ডাঙৰ এটা গুণ পাৰ্চেণ্টেজটো দৰকাৰ নাই আৰু কি কৰিব লাগিব মানে কোনটো লাইন বিজনেছৰ কাৰণে তুমি যি কৰি আছা এতিয়া যিকোনো পঢ়া নাই পঢ়িলে তুমি সেইটো ভালকৈ পঢ়া সেইটোৰ ওপৰতে তুমি বিজনেছ কৰা নমস্কাৰ আৰোহণ অনুষ্ঠানটোত আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিকেইগৰাকী মেধাৱী ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ লগত আজি যিটো মত বিনিময় অনুষ্ঠান হ'ল মই ভাবোঁ যে সেইটোৰ পৰা মই নিজেও লাভান্বিত হৈছোঁ আৰু ল'ৰা ছোৱালীখিনিও পৰৱৰ্তী দিনত অলপ হ'লেও অনুপ্ৰাণিত হ'ব সৰু সুৰা কিছুমান কথা তেওঁলোকে বুজিব আৰু কেনেকৈ পৰৱৰ্তী দিনত তেওঁলোকে কেনেকৈ কি ধৰণে অধ্যয়ন কৰিব লাগিব কি ধৰণে অধ্যৱসায় কৰিব লাগিব যাতে তেওঁলোকে নিজৰ সফলতাৰ শিখৰত যাব পাৰে সেইটোৰ ওপৰত তেওঁলোকে হয়তো অলপ হ'লেও এটা আইডিয়া এটা বা এটা চমু আভাস এটা পাব আৰু মোৰ মতে নিশ্চয় তেওঁলোক পিছলৈও বহুত ভাল কাম কৰিব আৰু এই আৰোহণে এটা ধুনীয়া এটা প্লেটফৰ্ম এটা দিব বুলি ভাবিছোঁ হ'ব ছাৰৰ পৰা আজি আমি ইয়াতে আৰোহণৰ প্ৰগ্ৰাম পৰা আহিছোঁ ইয়াতে বহুত ভাল লাগিছে আমি ছাত্ৰ ছাত্ৰীসকল আমাৰ কেইটামান
গুৰুত্বপূৰ্ণ বিষয় আছে আমি এইটো ডিছকাছ কৰি আৰু তেওঁৰ যিখিনি কুৱেশ্যন আছে এইটো আনচাৰ কৰি ভালকৈ ডিছকাশ্যন হৈ আছে। এইটো মানে গভৰ্ণমেণ্ট অফ আছামৰ পৰা বহুত ভাল ইনিচিয়েটিভ। আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল এক্সপ'জাৰ লাগে, মানে প্ৰতিযোগিতা একদম আগফালে বাঢ়ি যায়। তো এই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল এক্সপ'জাৰ পায়, ভাল মেণ্টৰশ্বিপ পায়। এই কাৰণে এইটো প্ৰগ্ৰাম আজি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বঙাইগাঁও কৰিছে। এইটো বহুত ভাল প্ৰগ্ৰাম এণ্ড মই সকলোৱে ছাত্ৰ ছাত্ৰীসকল মোৰ শুভকামনাই জ্ঞাপন কৰিছোঁ আৰু তেওঁৰ ভাল ভৱিষ্যৰ কাৰণে কামনা ৰাখিছোঁ।